স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চাৰিফালি ব্লগলৈ। মই পথাৰলৈ মানে যোৱা কোনো কাৰণ নাই, জাষ্ট আবেলি সময়ত ফুৰিব আহিছোঁ আৰু ডাৱৰটো তাৰমানে পুৰা ডাৱৰ হৈ আছে। এইফালে আকৌ নতুন ৰাস্তা বনোৱা কাম চলি আছে। এই ৰাস্তাটো যেতিয়া বোকা হৈ আছিলে তেতিয়া মই ভিডিঅ' এটা বনাইছিলোঁ, ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে চাব কেনেকুৱা আছিলে এই ৰাস্তাটো। আহি পালোঁ আৰু এতিয়া আমি দেখিছোঁ আমাৰ বিশেষ ব্যক্তিজন, যিজন মোক বহুত বুদ্ধি দি পেলাই বিজনেছ পেলাই দিছে। আজি আমি কথা পাতিব গৈ আছোঁ এটা গুৰুত্বপূৰ্ণ কথাৰ ওপৰত, হয় নাই? হে গাইজ, আমি গুৰুত্বপূৰ্ণ কথাটো এইটো হ'ব গৈ আছে, আমি তাৰমানে কেইদিনমান ধৰি তাৰমানে ইউটিউবৰ পৰা নাইকিয়া হৈ গৈছোঁ। আজি চু দেখা দিয়া নিচিনা আমি ওলাই আহিছোঁ গাঁতৰ পৰা। এনেই মোৰ ভিডিঅ' কিছুমান আনলিষ্ট আছিলে, সেইবিলাক চাই পেলাই আপুনি নাভাবিব মই ইউটিউবত এক্টিভ আছোঁ বুলি। নাই, মই ইউটিউবত এক্টিভ নাই। আমি দুইটা গৈছিলোঁ এঠাইত, মানে আজি চু দেখা দিছোঁ, তাৰমানে আমি চব কাম আমি ফ্লপ কৰি গ'লগৈ লাষ্টত। কোনো কাম নহ'লগৈ আমাৰ। আমি বহুত ডাঙৰ বিজনেছৰ মাথা মাৰিলোঁ, আমাৰ একো নহ'ল। আজি হ'ব গৈ আছে আমাৰ মেইন কামটো। আমি ইউটিউবটো বাদ দিমেই, সেইটো চিৰ সত্য বাক্য। আমি ইউটিউবতো বিজনেছ ল'ম, আমি মেইন বিজনেছটোতো আমি বিজনেছ ল'ম। আৰু এতিয়া ভাবিছোঁ আমি কেইদিনমান ধৰি ইয়াত আমি অহা যোৱা কৰি আছোঁ, আৰু এইখিনি দেখিছোঁ যে খেতিখিনি, আৰু সেইখিনি খেতি আমি নাই কৰা। নাভাবিব আমি ঢুকাইছোঁ বুলি খেতিও কৰিম, আমি খেতিও কৰা নহয়। মই ব্লগটো মানে মোৰ নিজে হাঁহি উঠিছে, কি ক'ম আপোনালোক কম। আৰু এয়া দেখিছে আমাৰ নমুনা। এতিয়া আমি আহি গ'লোঁ আমাৰ মেইন ৰাস্তাত নহয় মানে সেইটো ৰাস্তাতে। আৰু এইফালে আকৌ নবে তাৰমানে বিজনেছ আইডিয়া কিছুমান আনি আছে। মানে কেছটো এনেকুৱা হৈ গৈছে, আমি বহুত দিন আগৰ পৰাই বহুত ধুনীয়া বিজনেছ চাই আহি আছিলোঁ। বৰ্তমান আমাক গোটেইকেইটা ফ্লপ মাৰিছে, আৰু এতিয়া লাষ্টত গৈ এটা আছেগৈ। আমি চেষ্টা কৰি আছোঁ, বৰ্তমানলৈ পৰা নাই। আৰু এতিয়া সেয়া OTP খুজি আছে, OTP খুজি কিমান মাৰে সেইটোকে লৈ আছে। বিজনেছটো এইটোৱে হ'ব গৈ আছে, মানুহ তাপে OTP খোজা। এয়া চাই লওক, পুৱা OTP আমি লৈ আছোঁ দুইটাই বহি। 533 পুৱা পইচা আহি থাকিব আৰু আমাৰ তাত আৰু এইফালে আকৌ মেছেজো আহি আছে পুৱা। এফালে 2 নম্বৰী পইচা, এইফালে মেছেজ। মই সত্য কৰি দিয়া, মই একে সত্যবাদী ইউটিউবাৰ পুৱা, মই সত্যবাদী ইউটিউবাৰ হয়। কৰি আহি আছিলোঁ গোটেইকেইটা, তাৰমানে আমি ফ্লপ খাই আহি আছোঁ। তাৰমানে আমাৰ কামবিলাক ছাকচেছ আমি ক'তো কৰিব পৰা নাই। মানে ইউটিউবটো আমি মাজে সময়ে লাগিছিলোঁ, আৰু তাৰো ইউটিউব চেনেল আছে, হ'লেও আমি মাজে সময়ে লাগিছিলোঁ। এতিয়া ভাবিলোঁ আমি চব বিজনেছ ফ্লপ হোৱাৰ পাছত আমি আকৌ ইউটিউবত আহিলোঁ। মানে মেইন কেছটো আমি বিভিন্ন ধৰণৰ কাম কৰিলোঁ, আৰু বিভিন্ন ধৰণৰ পৰা পইচা পাতিও ঘটিলোঁ, আৰু তাৰপিছত আমাৰ বিজনেছ ফ্লপ। মানে চব পেলাই আমি কি কয় এইটো ৰিজৰ্ভ নে কিবি কয়, এইটো বাদ দিয়ক। আমি চব পিনে ফচি গ'লোঁ হা। এতিয়া আমি চব বাদ দিলোঁ, আকৌ এতিয়া দুইটা ইউটিউবত আহিছোঁ। আকৌ ইউটিউবত ধুনীয়া ব্লগ দিম, আপোনালোকে চাব। আপোনালোকে চালে